Bogijan tiestira long klembang atum prapjin pen bainong nang pinang ji pusike hangpong. Aruni phaing kore siarni Bogijan tiestira long klembang pubang phimate sai kachongdar atum ciklojon thom bainong kelong lela pen irui pen ki pipon reson sang atta sitame ciklojon thom kelong le dera jok Bogijan tiestira sai hempen mulfulani tiestir an armu chejeng padupon alang le tum ciklojon thom bainong kelong lela pen reson sang atta hei hui sitame kelong le dera jok hemrit kachelang ji aphan la pen ke choge jun ji aphan kasik sak la son se osomar loga pachar le ji aphan an parta keso kiun e kachelang ji aphan kasik sak thedung si dolo la sila bangso kesung pen nang pajok nang ji jong sila bangso puthak thangnat RDK en pona ve pute kapre gang deng chesong pon thunang kok pu la si Andrew Yulek Co Limited pen bagana long sai ka chongdar la pen office staff to aphan apora teng sai ke claim nam la pen reson e hoi piponang ji pusika chuning ri padopon chuki hola pen amir terang nang kepal ya Birta Malong News. এই যেটো নাকি রাস্তাত যে আহিবলগীয়া হয়েছে আজি আমার 3 মাহ দিন ধরে দরমা নাই রেশন পাতি একো নাই আমি বরঞ্চ কামহে কৰিছো কিন্তু দৰমহা নাই রেশন নাই আমি চলিবলৈ দিগদার পাইছো আমার গোটে ল'ৰা ছোৱালী ভবিষ্যৎ নষ্ট হৈছে আমি ইহঁতক পঢ়া লিখা কৰিবৰ কাৰণে টকা পইচা দিব পৰা নাই আমি কাম কৰিছো যদিও মানে আমাৰ পেটত ভোক লাগি আছে সেইটো কাৰণে আজি আমি এই ৰাস্তাত ওলাই আহিবলগীয়া হৈছে জাক জাক মজদুৰে তেওঁলোকৰ ঘৰত আজি কাৰোবাৰ ঘৰত চুলা জ্বলা নাই কাৰোবাৰ ঘৰত চাউলে নাই এনেকা পৰিস্থিতিৰ মাজত আমাৰ ৰাজ্যে আজি দিনবিলাক পাৰ কৰি আছে তো এনে এটা পৰিস্থিতি আমি মানে আজি তেওঁলোকে আমাক বাধ্য কৰাই দিছে তেওঁলোকে আমাৰ কাম লৈছে 8 ঘণ্টা মজুৰি কিন্তু সেই মজুৰিৰ বিনিময়ত আমাক আজি না দৰমহা দিছে না চাউল দিছে না আমাৰ ঘৰ দুৱাৰবিলাক ভালকৈ বনাই দিছে গতিকে তেনেধৰণৰ পৰিস্থিতি আজি আমাক দেখা দি আমি আজি হয়তো বেমাৰ এটা যদি হৈ যাওঁ তাতো আমি ভাল ধৰণৰ চিকিৎসা পোৱা নাই ট্ৰিটমেণ্ট পোৱা নাই টকা পইচা পোৱা নাই আমাৰ মানুহে তেনেকৈ বেমাৰ আজাৰতে কেকাই মৰিবলগীয়া হৈ আছে তো তেনে পৰ্যায়তে আজি আমি 3 মাহ দিন ধৰি ভুগিবলগীয়া হৈছে আমাৰ আই আপত্তিকেইটা লৈ পেলাই আমি মানে আমাৰ যিটো বাগিচাৰ কৰ্তৃপক্ষ আছিলে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ 3বাৰ আলোচনা কৰিছোঁ 3বাৰ আলোচনাত আমি তেওঁলোকে কৈছে যে বোলে আমি দিম তেওঁলোকে কাগজত চুক্তি স্বাক্ষৰ কৰি দিয়ে যে আমি দিম বুলি পেলাই কিন্তু এই 3বাৰ আলোচনা কৰা সত্ত্বেও আজিলৈকে আমাক মানে এই চুক্তি স্বাক্ষৰ যিকেইটা কৰা আছিলে সেইখিনি আজিলৈকে কাৰ্যকৰী নকৰিলে সেই কাৰ্যকৰী নকৰাৰ কাৰণে আজি 3 মাহ দিন ধৰি দৰমহা নোপোৱাৰ কাৰণে ৰাইজে মানে বাধ্য হৈ পেলাই তেওঁলোকে আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে প্ৰয়োজন কৰিবলগীয়া হৈছে গতিকে সেইটো এটা মোৰ অনুৰোধ থাকিলে যে আজি আমি এই মিডিয়াৰ যোগেদি চৰকাৰক জনাব খুজিছোঁ আমাৰ ৰাইজক যেন তেওঁলোকে এটা হেৰি উপায় দিয়ে আমাৰ এই মানুহখিনিক এই দুখীয়া মানুহখিনিক তেওঁলোকে এটা হতা দিয়ে আমি যেন চলি থাকিব পাৰোঁ আমাক বহুত বেছি নালাগে আমাৰ যিখিনি দিন মজুৰি কৰোঁ সেই দৰমহাখিনিকে দিয়ক ৰেচনটোকে দিয়ক আৰু আমাৰ যিখিনি পাবলগীয়া আছে PF গেছটি এইখিনিকে দিয়ক আমাক বহুত বেছি নালাগে আমি গোটেই হেৰিটো বিচৰা নাই এতিয়া আমি আমাৰ 500 আছে লেবাৰ হয় আৰু মহিলাবিলাক কিমান পায় এই দিনতে 250 টকা পায় হয় আৰু পুৰুষবিলাকো 250 টকা সমানে 3 মাহ হৈছে নেকি 3 মাহমান হৈছে এতিয়া হয় আপোনালোকে দাবী কি আছিলে আমাৰ দাবী আছিলে এই দৰমহা ৰেচন আমাৰ যিখিনি নেকি PF গেছটি থাকে সেইখিনি আমি সময়মতে পোৱা নাই টাইমলি জমা হোৱা নাই বুলি ক'ম আপোনালোকে এইটো দাবীটো এইটো ফুলফিল নহ'লে কি কৰিব যদি আমি আজি কাৰ্যসূচী এটা লৈছোঁ ধৰ্ণা কাৰ্যসূচী এটা যদি এইটো পদক্ষেপত তেওঁলোকে যদি আমাক হেৰি কৰি দিয়ে মানে আমাৰ যিখিনি দাবী আছে সেইখিনি পূৰণ কৰে তেতিয়াহ'লে আমি মানিম আৰু যদি নামানে তেতিয়া আমি ভৱিষ্যতে এটা জংগী আন্দোলন ল'বলৈ বাধ্য হ'ম যদি এইটো আপোনাৰ দাবীবিলাকতো পূৰণ নকৰিলে মানে যিটো কামবিলাকতো বন্ধ হ'ব নাই আমিতো আজিৰ দিনটোহে কাম বন্ধ কৰিছোঁ এতিয়া আমি কালিৰ পৰা কামটো কৰি থাকিম যদি কাম কৰাৰ পিছত তেওঁলোকে যদি কোনো এটা সিদ্ধান্ত নলয় তেতিয়া আমি আকৌ আলোচনা কৰি পেলাই বেলেগ এটা পদক্ষেপ ল'বলৈ বাধ্য হ'ম